নমস্কাৰ। আমাৰ অসমৰ মুখ্যমন্ত্ৰী মহোদয়ে আজি সদনত কৈ গ'ল যে আমাৰ জুবিনদাৰ মাৰ্ডাৰ হৈছিলে বুলি আজি নহয়, আমাৰ মুখ্যমন্ত্ৰী মুখৰ পৰা বুলি নহয়, আমি 2 মাহ আগতে গম পাইছিলোঁ জুবিনদাক প্ৰিপ্লান কৰি মাৰ্ডাৰ কৰিছে। কাৰণ যিহেতু যি ভিডিঅ'গুলো ভাইৰেল কৰিছিলে সেই ভিডিঅ'ৰ মেইন কালপ্ৰিটজন আছিলে অমৃতপ্ৰভা মহন্ত। এতিয়া চবেই গমেই পালে যে জুবিনদাক হত্যা কৰিছিলে। তেনেহ'লে আমাৰ অসম চৰকাৰে কি সিদ্ধান্ত ল'ব কি নলয় এইটো নাজানো। আমাক অতি সোনকালে এই দোষীকেইটাক ফাঁচি দিয়া হ'ব লাগিব। ফাঁচি লাগিব ভাই, কাৰণ আমাৰ ঈশ্বৰৰ পুত্ৰ জুবিনদা কোন মানুহৰ কাৰণে কাম কৰা নাই? ইমান ভাল মানুহটোক কিয় মাৰি পেলালে? কথাটো সেইটো। কিয়ৰ কাৰণে মাৰি পেলালে সেই কুৱেশ্যনটো কৰিব সিহঁতক। আৰু জুবিনদাক মাৰি পেলাইছে যে মোৰ মতে সেই 5 জনৰ হাত নাই, তাতে আৰু বহুত ডাঙৰ ডাঙৰ মানুহৰ হাত থাকিব পাৰে। এনেই কিন্তু জুবিনদাক মাৰা নাই তাতে। কথাটো কিন্তু মন কৰিব দেই। জুবিনদাক সিহঁতে 5 জনৰ পিছতো আৰু কিছুমান মানুহ আছে ইয়াতে ডাঙৰ মানুহ মোৰ মতে। যদি কিবা এটা কাৰণত যদি আমি গম পালোঁ ন ডাঙৰ মানুহ যদি এতিয়া জড়িত আছে, খাৰি যাব নোৱাৰিব। চিধা কথা কৈ দিছোঁ, খাৰি যাব নোৱাৰিব কিন্তু। অসমৰ ৰাইজক কি বোকাচোদা ভাবিছে নেকি সিহঁতে? আজি মুখ্যমন্ত্ৰী ছাৰে নিজেই কৈছে জুবিনদাৰ মাৰ্ডাৰ হৈছে বুলি কিনে। মামা আপোনাক চেলুট জনাম। যদি জুবিনদাক যদি অতি সোনকালে এই দোষীকেইটাক যদি ফাঁচি যদি দি দিয়ে না, আপোনাক চেলুট জনাম মই। আৰু সেই দোষী 5 জনক বুলি নহয়, ইয়াৰ লগত আৰু বহুত মানুহ ডাঙৰ মানুহ জড়িত আছে। এওঁলোককো আপুনি ওলাব, ঠিক আছে? এই ডাঙৰ মানুহ যে জড়িত আছে যে সেই মানুহবিলাকৰো ফাঁচি হ'ব লাগিব। মানুহ যে চুৰ কৰে যে, চুৰ কোনে কৰে? তাৰপিছততো আৰু কিছুমান থাকে ন, চুৰ কৰাই দিয়া মানুহজনতো এতিয়া মই চুৰ কৰিব যাম, মোকতো কোনো কৈছে ন চুৰ কৰিবি যা বুলি কিনে। মোক ধৰিলে নহ'বতো, যোনে মোক পঠাইছিলে তাকো ধৰিব লাগিব। কথাটো বুজি পালানে? মই বাৰু চুৰ কৰিব গ'লোঁ, মোক কোনোবাতো ক'ব ন যা তুমি চুৰ কৰিব যোৱা, তাতে কিবা এটা আছে, তাৰ পৰা লৈ অহা বস্তুটো। আৰে ভাই মোকতো পুলিচে ধৰিলে, কিন্তু যে মোক যে কোনোবাই পঠাইছে যে সিটো বাচি যাব নোৱাৰে। কথাটো বুজি পালেনে? এই জুবিনদাক মৰাৰ কাৰণে 5 জন মানুহ, সিহঁতে 5 জন মিলি মাৰিছে, কিন্তু তাৰপিছত বেলেগ হাত আছে। সেইটো সৰু মানুহ নহয়, বহুত ডাঙৰ মানুহ হ'ব পাৰে অসমত, ঠিক আছে? লাহে লাহে চব ওলাই আহিব। অসমৰ মানুহক ইমান চুতীয়া ইমান বোকাচোদা নাভাবিব। মোৰ মতে আমি বোকাচোদা মানুহ নহয়। যদি মই কওঁতে কিবা ভুল হৈছে তেনেহ'লে মোক ক্ষমা কৰিব দেই, কাৰণ মই বহুত খঙত কৈ আছোঁ। ভগৱানৰ নিচিনা, যিয়ে জাতি দেখা নাই, ধৰ্ম দেখা নাই, সকলোকে মৰম কৰিছিলে, সকলোকে হেল্প কৰি আছিলে। 5 লাখ টকা যদি কিবা এটা প্ৰগ্ৰামৰ পৰা পাই নহয়, জুবিনে 4 লাখ টকা পইচা দুখীয়া মানুহক দি দিয়ে। এনেকুৱা মানুহ আমাৰ অসমত আছে এতিয়া? নাই, আৰু হ'বও নোৱাৰে 100 বছৰ। গাইজ, আপোনালোকৰ মতে এই চুতীয়াকেইটাক কালপ্ৰিটকেইটাক কেনেকুৱা শাস্তি দিলে ভাল হ'ব আপোনালোকে কমেণ্ট কৰি মোক জনাই দিব। নেক্সট ভিডিঅ'ত মই আকৌ সেইটোৱে ভিডিঅ' বনাম। কেনেকুৱা শাস্তি দিব লাগে নেক্সট ভিডিঅ'ত মই বনাম। ভিডিঅ'টো যদি কোনোবা চাই আছে প্লিজ শ্বেয়াৰ কৰিব আৰু চেনেলটোক ছাবস্ক্ৰাইব কৰিব। চাই কেনেকুৱা খাৰি যাব পাৰে এওঁলোকে আমাৰ জুবিনদাক মাৰি কিনে আমিও চাম। ছ'চিয়েল মিডিয়া জামানা হয় এইটো, ঠিক আছে? কথা লুকাই ৰাখিব কোনো নোৱাৰে, এইটো কথা মনত ৰাখিব। জয় জুবিনদা। ভিডিঅ'টো যদি ভাল লাগিছে শ্বেয়াৰ কৰিব।